ছাত্ৰ ছাত্ৰীসকল আজি আমি বিয়োগ কৰা শিকিম ধাৰ কৰা বিয়োগ তেনেহ'লে প্ৰথম আগত বিয়োগৰ কেনেকৈ কৰে আগত জানি লওঁ যেনেকুৱা ইয়াত 10ৰ পৰা 6 গ'লে কিমান থাকে 10টা দাগ দিয়া 1 2 3 4 5 6 7 8 9 10 কিমান যাব দিছে বাদ দিব কৈছে 6 1 2 3 4 5 6 6টা দাগ কাটি দিয়া দিলে কিমান থাকিব 1 2 3 4 10ৰ পৰা 6 গ'লে 4 থাকিব 4 আহি ইয়াত বহিব ঠিক তেনেকৈ ধাৰ কৰা বিয়োগ তেনেহ'লে কেনেকৈ কৰে চমুকৈ কৰিবলৈ হ'লে এনেকৈ কৰিব লাগে যেনেকৈ 3ৰ পৰা 7 বিয়োগ কৰিব দিছে 3ৰ পৰাতো 7 বিয়োগ নাযায় কাৰণ 3 সৰুৰ পৰা ডাঙৰ বিয়োগ নাযায় ডাঙৰ পৰাহে বিয়োগ যায় তেনেহ'লে কি কৰিব লাগিব আমাক এই 10ৰ পৰা কিমান আছে 1 10 আছে 1 10 ধাৰে ল'ব লাগিব 1 10 ধাৰে ল'লে কিমান হ'ব 3ৰ লগত 1 10 বহিলে 13 হ'ব 13ৰ পৰা 7 গ'লে কিমান থাকে 13ৰ পৰা 7 গ'লে কিমান থাকে এবাৰ 13টা দাগ দিয়া দাগ দিলেও হ'ব নহ'লে 7ৰ পৰা আঙুলিত গণিলেও হ'ব 7ৰ পৰা 7 8 9 10 11 12 13 মানে তলৰ পৰা গণিব লাগিব 7 8 9 10 11 12 13 6 থাকিল 1 2 3 4 5 6 তেনেহ'লে 13ৰ পৰা 7 গ'লে 6 থাকে যদি আমি একক এককৰ ঘৰত কি আছে 3 আৰু 1 দশকৰ ঘৰত আছে আৰু 7 বিয়োগ কৰিব দিছে 7 এককৰ ঘৰত বহিব তেনেহ'লে আমাক কি কৰিব লাগিব 3ৰ পৰা 7 বিয়োগ কৰিব দিছে 3ৰ পৰাতো 7 নাযায় কাৰণ 3 সৰু এই 1 10 ধাৰে ল'ব লাগিব 13 হ'ব 13ৰ পৰা 7 গ'লে আগতে পালোঁ নহয় বা দাগ দি কৰিলেও হয় 1 2 3 4 5 6 7 8 9 10 11 12 13 13ৰ পৰা যদি 7 যায় 1 2 3 4 5 6 7 এই 7টা দাগ কাটি দিয়া দিলে কিমান থাকিব 1 2 3 4 5 6 থাকিব আঙুলিত গণিলেও হয় আগতে দেখুৱাইছোঁ ঠিক তেনেদৰে চমুকৈ 50ৰ পৰা 25 বিয়োগ কৰিলে কিমান থাকে তেনেহ'লে আমাক প্ৰথম সোঁফালৰ শাৰীটো চাব লাগিব যদি দুটা শাৰী থাকে তেনেহ'লে 0ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকে প্ৰথম শাৰীত 0ৰ পৰাতো 5 নাযায় তেনেহ'লে আমাক কি কৰিব লাগিব এই 5 10ৰ পৰা 1 10 ধাৰে ল'ব লাগিব 1 10 ধাৰে ল'লে কিমান থাকে কিমান হয় 0ৰ লগত 1 আহি বহিলে কিমান থাকিব কিমান হ'ব 10 হ'ব 10ৰ পৰা 5 গ'লে কিমান হয় 10ৰ পৰা 5 আঙুলিত মই দেখুৱাইছোঁ 5 6 7 8 9 10 কিমান থাকিব 1ৰ পৰা গণি যোৱা 1 2 3 4 5 তেনেহ'লে 10ৰ পৰা 5 গ'লে 5 থাকে বা দাগ দি কৰিলেও হয় ইয়াত 1 ধাৰে লৈছা কিমান থাকিল ইয়াত 4 থাকিব কাৰণ 5ৰ পৰা 1 গ'লে 4 থাকে 4ৰ পৰা 2 গ'লে কিমান থাকে 4ৰ পৰা 2ৰ পৰা গণি যোৱা তলৰ পৰা গণি যাবা 2 3 4 তেনেহ'লে কিমান থাকিল 1 2 2 হ'ল 4ৰ পৰা 2 গ'লে 2 হয় এনেকুৱা একক আৰু দশক প্ৰথম লিখি লোৱা এককৰ ঘৰত আছে 0 দশকৰ ঘৰত 5 আছে এককৰ ঘৰত 5 আছে 25ৰ ক্ষেত্ৰত আৰু দশকৰ ঘৰত 2 আছে বিয়োগ কৰিলে কিমান হ'ব যে 0ৰ পৰাতো 5 নাযায় 5ৰ পৰা 1 ধাৰে লোৱা 10 হ'ব 10ৰ পৰা 5 গ'লে 5 হয় আৰু ইয়াত 1 ধাৰে লৈছা ইয়াত 4 আছে 5ৰ পৰা 1 গ'লে 4ৰ পৰা 2 গ'লে 2 হয় এনেকৈ ধাৰ কৰা বিয়োগ কৰিব লাগে থেংক ইউ